असंख्य धन्यवाद ভিউয়ার্স आजर एखन भिडिओत क्लिक करार বাবে आजर एखन भिडिओत मैं आपनालोকক देखुवाम सीएससी पुरा एलपीजी गैस केनेকৈ बुकिंग करिब बा रिफ्यूल केनेকৈ बुकिंग करिब आजर एखन भिडिओत मैं आपनालोকক स्टेप बाय स्टेप देखुवाम आरो सीएससी पुरा एलपीजी गैस बुकिंग करिले आपनार की लाभ होबो पारे आजर एखन भिडिओत आमी आलोचना करिम। तो प्रतिखन भिडिओर दरे एखन भिडिओते मैं मुस्ताकिम आपनालोকক এটা रिक्वेस्ट जनालो যদি আপুনি আমাৰ ইউটিউব চেনেলখনত নতুন হয় তেন্তে সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনখন অলপ প্ৰেছ কৰি দিব আৰু লগতে যদি আপুনি এজন সিএসসি ভিএলই হয় সিএসসিৰ বিষয়ে বহুত কেইখন ভিডিও আমাৰ এইখন ইউটিউব চেনেলত আপলোড কৰা আছে আপুনি ভালদৰে চাব পাৰে। सो प्रथमत आपुनी आपनार सीएससी डैशबोर्डत आहिब आर पिছত आपुनी ऊपरत जे याते केइखनमान सार्विसर जे ऊपर टाइटल जे दिया আছে आपुनी याते गेस बुली ऑप्शन पाबो याते এইখন এনেকৈ এখন সিম্বল আছে গেছ বুলি ইয়াতে ক্লিক কৰিলে আপুনি গেছ বুকিংৰ ওয়েবসাইট আহিব নহলে ইয়াতে সার্ভিস সার্চ যে আছে ইয়াতে আপুনি সার্চ কৰি পাৰিব গেছ বা এলপিজি বুলি সার্চ কৰিব পিছত ইয়াতে চাব পাৰিব এলপিজি গেছ বুকিং তাত আপুনি ক্লিক কৰিব এলপিজি গেছত বুকিংত ক্লিক কৰাৰ লগে লগে আপুনি অলপ টাইম ৰখিব ইয়াতে পেজখন লোডিং হৈ আছে তাৰ পিছত এনেকৈ এখন ড্যাশবোৰ্ড খুল খাব যত আপুনি ডিজিটেল সেৱা কানেক্টেড বুলি যে দিয়া আছে তাত আপুনি ক্লিক কৰিব ইয়াতে আপোনাৰ সিএসসি আইডি আৰু ভিএলই ইউজাৰ आईडी ইয়াতে শো কৰিব ইয়াতে আপুনি চাব পাৰিব বুকিং ইয়োৰ এলপিজি সিলিন্ডাৰ থ্ৰু সিএসসি নিচত যে ক্লিক হেয়াৰ যে আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খুল খাব যত আপুনি রিফিউল বুকিং যে দিয়া আছে আমি কি বুক কৰিম ইন্ডিয়ান গেছ বুকিং কৰিম তো ইয়াতে আমি ইন্ডিয়ান ওয়েল বুজি আছে ইন্ডিয়ান ওয়েল সিলেক্ট কৰিলো তাৰ পিছত এই বুকিং টাইপ এলপিজি আইডি মোবাইল নাম্বাৰ আৰু কাস্টমাৰ নাম্বাৰ যে আছে আপুনি কনজিউমাৰ নাম্বাৰ দি পেলাই বুকিং কৰিব পাৰিব। তো আমাৰ ওচৰত যেহেতু মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে আমি মোবাইল নম্বৰে এলপিজি গেছখন বুকিং কৰিম ইয়াতে আপোনাৰ কাস্টমাৰৰ বা আপোনাৰ হক নহক কিয় আপুনি ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো টাইপ কৰিব ৰেজিষ্টাৰ মোবাইল নম্বৰটো টাইপ কৰাৰ লগত আপুনি নিচত যে সাবমিট অপশনটো আছে সাবমিট অপশনত ক্লিক কৰিব তাৰ পিছত ইয়াতে দিয়া আছে সিএসসি আইডিটো দিয়া থাকিব প্ৰডাক্ট নেম দিয়া থাকিব আপোনাৰ সিলিন্ডাৰ কিমান কেজি আছে বা কিমান কিনি হয় ইয়াতে চাব পাৰিব তাৰ পিছত ইয়াতে সিলেক্ট প্ৰডাক্টত ক্লিক কৰিব সিলেক্ট প্ৰডাক্টত ক্লিক কৰাৰ লগে লগে ৰিফিউল বুকিং ইয়াতে আপুনি ইয়াতে ভালদৰে চাব পাৰিব ইয়াতে আপোনাৰ সিএসসি আইডি এলপিজি আইডি কাস্টমাৰ নেম বা কনজিউমাৰ এড্ৰেছ বা ডিস্ট্রিবিউটর নেম ইয়াতে সকলবিলাক চাব পাৰিব নিচত যে দিয়া আছে বুকিং পেমেন্ট বা মেক পেমেন্ট বুলি যে দিয়া আছে মেক পেমেন্টত আপুনি ক্লিক কৰিব মেক পেমেন্টত ক্লিক কৰাৰ লগে লগে ইয়াতে পে বাই ওয়ালেট আপোনাৰ সিএসসি ওয়ালেটটো ৰিডাইৰেক্ট কৰিব ৰিডাইৰেক্ট কৰাৰ লগে লগে আপুনি ইয়াতে আপোনাৰ সিএসসি পাসওয়াৰ্ডটো বিচাৰিব সিএসসি পাসওয়াৰ্ডটো দি পেলাই আপুনি কি কৰিব নিচত যে ভ্যালিডেট আছে আপুনি ভ্যালিডেটত ক্লিক কৰিব ভ্যালিডেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাৰ পিছত সিএসসি ওয়ালেট পিন যেটো আছে ওয়ালেট পিনটো বিচাৰিব ওয়ালেট পিনটো দি দিয়াৰ পিছত আপুনি নিচত পেত ক্লিক কৰিব পেত ক্লিক কৰাৰ লগে লগে ইয়াতে পেমেন্ট সাকসেসফুল বুলি ইয়াতে আহিব পেমেন্ট সাকসেসফুল এইখন আমাৰ হৈ গল আৰু লগতে আমাৰ এইখন সিলিন্ডাৰ বুক কৰা হৈ গল তো এইখনই আপুনি বিচাৰিলে আপোনাৰ কাস্টমাৰক বা আপোনাৰ কনজিউমাৰক আপুনি প্ৰিন্ট আউট কৰি দিব পাৰে আৰু আপোনাৰ সিএসসি ভাল ট্ৰানজাকশন কৰিবৰ কাৰণে আপুনি সিএসসি গেছ বুকিং কৰিবই লাগিব আৰু মই আপোনাক এটা কথা কৈ দিও যদি আপুনি আমাৰ ভিডিওখন আজি চাই পেলাই ভাল পাইছে তেন্তে অৱশ্যই সাবস্ক্ৰাইব কৰিব।